हेलो फ्रेंड्स बहुत दिन पिছত मैं आपनलोगर लगत एटा जॉब नोटिफिकेशन शेयर কৰি পাইছো फ्रेंड्स गुवाहाटी आईआईटी एटा जूनियर असिस्टेंट पद खाली আছে ইয়াৰ বাবে অনলাইন এপ্লিকেশন কৰিব লাগে অনলাইন এপ্লিকেশন লাষ্ট ডেট হল 31 ডিসেম্বৰ 2018 फ्रेंड्स আপুনি এই পোষ্টত এপ্লিকেশন কৰিবলৈ আপোনাৰ মিনিমাম কোৱালিফিকেশন হ'ব লাগিব ব্যাচেলৰ ডিগ্ৰী ইন হিন্দি অৰ্থাৎ আপোনাৰ হিন্দীত মেজৰ থাকিব লাগিব এডিশনাল সাবজেক্ট হিচাপে আপোনাৰ ইংলিশ থকাটো বাধ্যতামূলক फ्रेंड्स যদি আপুনি এলিজিবল হয় এই পোষ্টত এপ্লাই কৰিবলৈ বা আপুনি এই পোষ্টত এপ্লাই কৰিব বিচাৰিছে আৰু এই পোষ্টৰ বিষয়ে আপুনি বিতংভাৱে জানিব বিচাৰিছে এডভাৰটাইজমেন্ট চাব বিচাৰিছে তেন্তে ভিডিও ডেসক্ৰিপচনত আমি লিংক দি দিম সেই লিংকত ক্লিক কৰি আপুনি পুনে এই পোষ্টৰ অফিচিয়েল ওয়েবসাইটত যাব পাৰিব আৰু তাতে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব फ्रेंड्स মই জানো মই আপোনালোকক এইটো ভিডিওত ভালদৰে বুজাব পৰা নাই কাৰণ মোৰ বহুত সময় কম মোৰ এক্সাম চলি আছে সো फ्रेंड তথাপিও আপোনালোকৰ বাবে এটা খবৰ পাই মই সেই খবৰটো আপোনালোকক দিবলৈ চেষ্টা কৰিছো फ्रेंड्स যদি আপোনালোকৰ আকৌ এনেকুৱা নেক্সট ভিডিও লাগে বা আপোনালোকৰ জব নটিফিকেশনৰ প্ৰয়োজন হয় তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰিব